ঘৰলৈ যাবলৈকে মন নাই পায়। মায়ে আকৌ মাতি পঠিয়াইছে নহয়। ককাৰ বোলে গাটো ভাল নাই, সেইটো কাৰণে আকৌ গাঁৱৰ ঘৰলৈ যাব লাগিব। যাবলৈ ওলালোৱে, ৰুমটো চাফা কৰিলে এতিয়া আকৌ বহুত টাইম লাগিব। থাকক দে, আহি চাফা কৰিমহি। মায়ে আগতে কোৱা শুনো ককাহঁতৰ গাঁৱত বোলে ভূত আছে। জানো পাই আজিৰ দিনতো ভূত আছেনে? ইমান গৰমত যাবলৈ মনে নাই, তথাপিতো যাবতো লাগিবই আৰু এতিয়া গৈয়ে থাকোঁ, নহ'লে আকৌ দেৰিয়ে হ'বগৈ, গাড়ীয়ে নাপামগৈ। দাদাই নিবলৈ আহিব পাৰিলে হয় গাড়ীলৈ, তাৰো আকৌ এক্সাম আছে ন, সেইটো কাৰণে আহিব নোৱাৰে। এতিয়া মই অকলেই যাবগৈ লাগিব আৰু ইমান দূৰ। গৈ থাকোঁ আৰু লাহে লাহে। আজি ছোৱালীজনী আহিব, আমাৰ এই ছোৱালীজনী যে সদায় দেৰিকৈ আহিব। তাই ৰাতি এডোখৰত আহিবলৈ থাকিব সদায়। কওঁৱেই আজিকালি দিনকাল বেয়া, সোনকালে আহিবি বুলি। নাই, তাই নিজৰটোহে নিজৰটো। তুমি বেছি কৰা, তুমি নাজানা, মই কিবা এটা ক'লে তেনেকৈ বুলিয়ে ক'ব সদায় মোক। ককায়েকটো নাই নহয় ঘৰত, নহ'লে তাকে পঠিয়াই দিলোঁ হয় আগবঢ়াই আনিবলৈ। এতিয়া মোৰহে চিন্তা বেছি হৈছে কেতিয়া পাবহি বুলি। ফোনটো ৰিচিভ নকৰে নহয় এতিয়া। কিবা এটা হ'লে বাপেকে ককায়েকে মুখহে বকিব, তাইকটো একোৱে নকয়। কাইলৈ আকৌ গাঁৱৰ ঘৰলৈ যাব লাগিব। গাঁৱৰ ঘৰৰ কথা মনত পৰিলে ভয়ে লাগি আহে। সেই দিনটোৰ কথা মনত পৰিলেতো আটাইতকৈ বেছি ভয় মোৰেই লাগে। উপায় নাই, যাবতো লাগিব এতিয়া। আমাৰ ল'ৰা ছোৱালীকেইটাই গম নাপায় কাৰণেহে, নহ'লেতো মোক কেতিয়াও যাবলৈ নিদিয়ে তালৈ। যাওঁ ভিতৰলৈকে, কিবা এটা বনাওঁগৈ, তাই আকৌ আহি খাবহি লাগিব নহয়। বৰ ভাগৰ লাগিল দেই, যেনে তেনে ঘৰ আহি পালোহি আৰু। এতিয়া কিবা এটা খাইহে লওঁ। মা এইফালে আহাচোন জল্দি। মায়ে যে বহুত চিন্তা কৰে, দেৰি হ'ল বুলিলে আৰু চিন্তাত মানে ক'ব নোৱাৰা হৈ যায় গোটেইজনী। আহি পাইছোঁহিহে, গালি পাৰিছে বোলে কিয় দেৰি হ'ল, ক'ত সোমালি। কাইলৈ আকৌ যাবই লাগিব ৰাতিপুৱাতে, আৰাম কৰিবলৈ টাইমেই নাপালোঁ অলপো। ককা গা ভাল নোহোৱা হ'লে মই নগ'লোৱে হয়, মাহঁতকে পঠিয়ালোঁ হয়। এতিয়াতো যাবই লাগিব আৰু। টোপনিহে ধৰিছে আৰু। ভাতকেইটা খাই সোনকালে শুইহে দিওঁগৈ। মাক যে মাতিছোঁ এতিয়ালৈকে অহা নাই। মা এইফালে আহা। কি হ'ল ক? মই মাংস অকণমান বনাইছোঁ তই খাবৰ কাৰণে। খোৱাই নাই নি? মোৰ হ'লে ভোক লাগিছে দেই। হ'ব এতিয়া, তই বলচোন বাৰু, মই ভাত বাঢ়োগৈ, ভাজিও হ'ব এতিয়া। মা তুমি যে কৈছিলা ককাহঁতৰ তাত ভূত আছে বুলি, সঁচাকৈ আছে নেকি? এইজনী সেইবোৰ কথা ৰাতি ক'ব নাপায়। মই ভাত বাঢ়োগৈ ব'ল। তুমিও যে আৰু ৰাতিও নোকোৱা, দিনতো নোকোৱা, কেতিয়ানো ক'বা আৰু হয়। তই এবাৰ ক'লে বুজি নাপাওঁ নেকি? ব'ল এতিয়া, ভাত বাঢ়োগৈ মই। ব'লা। ভাতটো বাঢ়িলোঁ, এতিয়া খাবলৈ মাতি দিওঁ। পাহি, ভাত হৈ গ'ল, খাহি। কাইলৈ আকৌ ৰাতিপুৱাতে বাহঁতো আহিব, বাহঁতো যাব বোলে আমাৰ লগতে গাঁৱলৈ। বহুদিন যোৱা নাই, যাম আৰু গোটেইখিনি একেলগতে। গাঁৱলৈ যোৱা বুলি ক'লে আগৰ কথাবিলাকে মনত পৰি যায়। ভালো লাগে, ভয়ো লাগে কিছুমান কথাত। ভালে ভালে গৈ উভতি আহিব পাৰিলে হয় আৰু। ভগৱানকে কৈছোঁ আৰু ভালে ভালে যেন গৈ ভালে ভালে উভতিব পাৰোঁ আৰু দেই প্ৰভু কৃষ্ণ। আমাৰ এই ছোৱালীজনী যিহে, তাত গৈ আকৌ এই ভূতৰ কথাবিলাক নক'লেহে আছে। আজিয়ে কাপোৰ কানি অলপ ভৰাই থ'ব লাগিব, কাইলৈ ৰাতিপুৱা টাইমেই নাপাম। পাহি, ভাত খাহি, ঠাণ্ডা হ'ব এতিয়া। মা ভাত বাঢ়িলাই, মোৰ এই লগৰ এজনীয়ে ফোন কৰিছে, তাইৰ লগতে কথা পাতি আছিলোঁ। মই ভাত বাঢ়িলে, খাহি আহ, ঠাণ্ডা হ'ব নহ'লে এতিয়া। তোমালোকে নোখোৱা নেকি? খাম, আমি দেৰিকৈহে খাওঁ। তোৰ ভোক লাগিছে কাৰণে জল্দি দিছোঁ, খাই ল আৰু আৰাম কৰগৈ যা, কাইলৈ আকৌ ৰাতিপুৱাই যাব লাগিব নহয়। মোৰ ভাগৰো লাগিছে, মই ভাতকেইটা খাই শুই দিওঁগৈ দেই, তোমালোকে খাবা আৰু যেতিয়া খোৱা। তই খা, আমি এনেও দেৰিকৈ খাম। মিছা ক'লে কি হ'ব, মাৰ হাতৰ খানা খাই কিন্তু বৰ ভাল লাগে দেই। মই আৰু যিহে বনাওঁ যেনে তেনেহে খাওঁ, খাই লওঁ ভালকৈ, তাৰপৰা আৰু শুমগৈ। বহুত টোপনি ধৰিছে। কাইলৈ আপাহঁতো যাব বোলে আমাৰ লগত গাঁৱলৈ, ভালেই লাগিব। মোৰতো যে বহুত দিন দেখা নাই, আগতেতো অকল মোৰ পিছে পিছে লাগি থাকেহি। হ'ব আৰু বহুত খাই দিলোঁ দেই, এতিয়া যাওঁ আৰু শুওঁগৈ।